নমস্কাৰ, আজি আমাৰ গাঁৱৰ সুন্দৰ পৰিৱেশ সৰু ভিডিঅ' এটা আপোনালোকলৈ লৈ আহিছোঁ। এয়া আমাৰ ঘৰৰে কচু হয়, ভোগ কচু বা বৰ কচু বুলি ক'ব পাৰি। কেতিয়াবা মই আপোনালোকক কচুটো মাংসৰ লগত বা মাছৰ লগত মই ৰেচিপিটো বনাই দেখুৱাম। আৰু এয়া আমাৰ ঘৰৰে ছাগলী হয় আৰু ইয়াৰ ৰাস্তাইদি স্কুলীয়া গাড়ীও গৈ আছে। আৰু এয়া আমাৰ ঘৰৰ গৰুৱে হয়, ইমান যে ধুনীয়া বগা ৰঙা এটা গৰু। গাঁৱৰ পৰিৱেশৰ কথাই বেলেগ। আৰু ইয়াৰ জপনাৰ সিপাৰে আমাৰ বৰমাহঁতৰ গৰু হয়, এঘাৰ খাই আছে গৰুৱে। কিমান যে ভাল লাগে, চাওক কিমান সুন্দৰ গাঁৱৰ পৰিৱেশ। আৰু এইখন ৰঙা গাড়ীও আছে, আমাৰ নহয় যেনিবা, এখন বেলেগৰ ঘৰলৈ আহিছে। আৰু এয়া চাওক ৰাস্তাৰ পৰিৱেশ। আমাৰ ঘৰতে মৰিচা শাকৰ খেতি কৰিছিলোঁ আৰু আমাৰ ইজোপা গছৰ নাৰিকল হয়। আজি ধামাকা ৰ'দ পৰিছে, আকাশৰ সম্পূৰ্ণ চাওক নীলা। ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।